বহাগ বিহুলৈ মাজতে কেইটামান দিন আছে। আপোনালোকে বাৰু আমলৰি টোপ খাইছেনে? আমাৰ আৰু আমলৰি টোপ খাবলৈ আৰম্ভ কৰি দিলোঁ দেই। ঘৰৰ সন্মুখৰ চোতালৰ লিচুজোপাতে আমলৰি টোপ লাগি আছিলে এজোপাতে। তো হাজবেণ্ডে আমলৰি বাঁহ এটা ভাঙিলে। ভিডিঅ' কৰিবলৈ যাওঁতে মোক যিহে কামোৰণ দিলে নহয়, কি ক'ব। আপোনালোকে কোনে কোনে খায় বাৰু আমলৰি টোপ? কমেণ্ট কৰি জনাবচোন দেই। মোৰ কিন্তু খাই বহুত ভাল লাগে। আৰু এতিয়া হ'ল সন্ধিয়া, হাত ভৰি ধুই ধূপ ধূনা জ্বলাই ভাবিলোঁ কণমানিজনীক অকণমান পঢ়াওঁ। এইফালে বাপেকে কৈ আছে মই ইমান ক'লা ক'লা দেখিছোঁ, মোক নুঠাবা। মই ক'লোঁ তুমি মোৰহে হাজবেণ্ড, ক'লা হ'লেও মোৰে আৰু বগা হ'লেও মোৰে, তো একো নাই বোলো উঠাই দিম সেনেকৈ ক'লোঁ। তো এইফালে তেওঁ কভাৰ লগাই আছে আৰু মই পঢ়াই আছোঁ। অলপমান আপোনালোকক শ্বেয়াৰ কৰিলোঁ। আজি এটা পুনৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দেই। যিসকলে নতুনকৈ চাই থাকে মোৰ ভিডিঅ'সমূহ প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবচোন আৰু লাইক কমেণ্ট কৰি জনাবচোন মোৰ ভিডিঅ'সমূহ কেনেকুৱা লাগে চাই। এইফালে তাই পূৰা পঢ়ি আছে আৰু তাহাঁতৰ মানে কিছুমান ৱৰ্ডবোৰ ইমান দীঘল দীঘলকৈ দিছে। ইমান কণমানিজনীয়ে কেনেকৈনো শব্দবোৰ ফুটাব মই কেতিয়াবা ভাবোঁ। মোৰ মুখতে নুফুটে। আপোনালোকৰ ল'ৰা ছোৱালীবোৰক দিছেনে বাৰু নতুনকৈ স্কুলত? আমাৰজনী কিন্তু গ'ল দেই। আৰু এতিয়া হ'ল ৰাতি সাজৰ আয়োজন চলি আছে। ভাত দালি আৰু কিবা কিবি বনাইছোঁ, সেইবোৰ হৈ গ'ল। এইফালে মই বনাবলৈ আয়োজন চলাই দিলোঁ আৰু আমলৰি টোপ একেবাৰে চিম্পুলকৈ বনাইছোঁ। সৰু এটা পিঁয়াজ লৈছোঁ আৰু তাতে মই এতিয়া এড কৰি দিম কেঁচা জলকীয়া। এতিয়া কেঁচা জলকীয়াৰ কাৰণে শুকান হৈ গ'ল। তো হালধি অলপ দি দিলোঁ তেলতে। এইফালে গেছটো দেখুৱাই দিছোঁ অলপমান কমাই থৈছোঁ বুলি, আৰু এইফালে ৰেড চিলি অকণমান দি দিছোঁ আৰু একেবাৰে চিম্পুলকৈ বনাইছোঁ। মছলা চছলাও একোকৈ দিয়া নাই। আপোনালোকে বাৰু কেনেকৈ বনাই খাই প্লিজ কমেণ্ট কৰি জনাবচোন দেই। বহাগৰ বিহু আহিলে যেতিয়া দুমাহীৰ দিনাখন সকলোৱে নিজৰ কৰ্মবোৰ কৰি তাৰপিছত গাঁৱৰ ল'ৰাবোৰ লগ লাগি যেতিয়া বৰলটো ভাঙেগৈ, সঁচাকৈ সেই দৃশ্যটো বহুত ভাল লাগে ন। গাঁৱত সেইটো পৰিৱেশ পোৱা যায়, কিন্তু এতিয়ালৈকে বিয়া পতাৰ পৰা মই ইয়াত সেনেকুৱা পৰিৱেশটো দেখা নাই। আননালাগে ঢোলৰ মাতটো শুনা নাই। আৰু এয়া হ'ল আমাৰ ৰাতিৰ সাজটো। অলপমান ভাবিলোঁ কাঁহীখন সজাই দিওঁ, কিন্তু কি ক'ম, সৰু ল'ৰা ছোৱালী থাকিলে আৰু এইবোৰ কৰিবলৈ সম্ভৱ নহয়। কণমানিজনীয়ে উল্টা পুল্টা কৰিছে, ময়ো যেনে তেনে আৰু সজাই আপোনালোকক পৰিৱেশন কৰি দেখুৱালোঁ। তো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু এইখিনিতে এটা কথা কওঁ দেই, ডিম এটা বইল কৰিছিলোঁ ছোৱালীজনীৰ কাৰণে, কিন্তু তাই কোনটোৰ লগত এফাল ডিম খাই দিলে মই গমেই নাপালোঁ, বিচাৰি ফুৰিলোঁ। আজিলৈ আহোঁ, তো বাই বাই। আৰু কেনেকুৱা লাগিলে মোৰ মিনি ব্লগটো চাই প্লিজ কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব।